আপোনালোক সকলোকে মোৰ নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো। বৰ্তমান চাকৰি সূত্ৰে মোৰ ঠিকনা সলনি হৈছে। এতিয়া মই আছো শোণিতপুৰ জিলাৰ ৰঙাপাৰা অঞ্চলত। নতুন জেগালৈ আহোতে কিছুমান কাম থাকে, ধৰক বহুত কাম হয়, তো সেইখিনিৰ লগত লাগি থাকোতে ভিডিঅ' দিব পৰা নাছিলো। এতিয়া আবেলি 2টা বাজিছে, 2টা নহয় 2:30 বাজিবলৈ হ'ল। এতিয়া আমি গৈ আছো নামেৰি অভিমুখে। ৰঙাপাৰাৰ পৰা নামেৰি বেছি দূৰ নহয়, ভালুকপুঙলৈকে 1 ঘণ্টাৰ ৰাস্তা হয়। আমি ভাবিছো আজি আবেলিটো সেইফালে যাওঁ, চাওঁ কেনেকুৱা লাগে। আগতে মই আহি পাইছো, কিন্তু মা আহি পোৱাহি নাই। এয়া মা পিছফালে বহি আছে, হাই কৈ দিয়া। আৰু এতিয়া আমি এনে চাওঁ, যিখিনি দেখো চাম আৰু প্ৰথম ওলাইও অহা নাছিলে মা বহুত দিন। ভিডিঅ'টো চাই থাকক তেনেহ'লে। আমি এফালে লেফট টাৰ্ণ লম। যাৰ টাৱাং বোমডিলা সেইটো চাইডে যাবলৈ খুব মন ন বহুত হলে, তো এইফালে যাব লাগিব। এইটোৱে টাৱাং যোৱাৰ ৰাস্তা অসমৰ হৈ পেলাই। এইফালে গৈ সীমান্তৰ জেগাটো, মানে অসম আৰু অৰুণাচলৰ সীমান্ত জেগাটোক কয় ভালুকপুং। ৰাস্তাটো কিমান ধুনীয়া, ভাল লাগিছে ন? লং ড্ৰাইভত আহিব পাৰে এইফালে। Welcome to Bhalukpong. এই আহিফালে অৰুণাচল এইটো সীমান্ত। ইফালে গ'লে আৰু অলপমান গ'লে টিপি বুলি এডোখৰ জেগা পায়, তাতে জলপ্ৰপাত এটা আছে। আজি যোৱা নহ'ব সেইফালে, এইফালে অৰুণাচল। জীয়া ভৰলি হয়। দলঙৰ অৱস্থা এয়া, তেনেকৈ যাম আৰু। মা আহিব নোৱাৰিলে, সেও তত ৰখি থাকিলে। দেখিছেনে, ভয় কৰিছে। দলংখন অলপ অৱস্থা বেয়া ন, দলংখন খনৰ পৰা এইটো চাইডে অলপ উঠি আহি আছো, চাওঁ কেনেকুৱা লাগে। আগতে এফালে অহা নাছিলোঁ, মানে নদীখন মই চাইছিলোঁ নামেৰি ফালৰ পৰা চাইছিলোঁ। নামেৰি ৰিজাৰ্ভ ফৰেষ্টখনৰ ভিতৰেদি গৈ পেলাই আৰু আমাক গাড়ীয়েদি লৈ গৈছিলে, তেতিয়া চাইছিলোঁ। এইটো চাইডে অহা নাই, পিকনিক চিকনিক খাই আছে সেইফালে।
হয়গে পোহৰ হৈ আছে সময় আছে এতিয়া 4টা বাজিছে পাৰিলে যাওঁ ইয়াত এটা বহুত ধুনীয়া জিয়া ভৰলি সিফালেদি নামিলো এতিয়া আকৌ এফালে মা যাব পাৰিব যেন লাগিছে বলে দলংখন ভগা আছিলে নোৱাৰি বৰ ধুনীয়া লাগিছে মজা যাওঁগৈ ইয়াৰ পৰা এতিয়া ভাল লাগিছে ভাল লাগিলে মা কেনেকুৱা পাইছা এফালে চাই দিয়া কেনেকুৱা লাগিলে আজি অনুভৱ ইকো কেম্পটো বন্ধ পালো তো সোমোৱা নহ'ল আৰু লকডাউনেও বহুখিনি জুৰুলা কৰিলে দিয়কচোন আমি এতিয়া ইকো কেম্পটো বন্ধই পালো এতিয়া ইয়াত এখন দেখিছো কন্যাকা ৰিজৰ্ট এণ্ড ফেমিলি ধাবা চাওঁ কি আছে সোমাই চাওঁ আগতে সোমোৱা নাই কন্যাকা এইখন অপেন ফাইনেলি অপেন নামেৰি কন্যাকা দেখিটো ধুনীয়া লাগিছে কাৰ পাৰ্ক সোমাই চাওঁ নামেৰি কন্যাকা মানুহ দুনুচোন দেখাই নাই ইয়াতে ঝুলনা এখন পালো অকমান ঝুলি লওঁ ঝুলা ভাল লাগিছে নি ইমান দিনৰ মূৰত ফুল আছে দেই ইনডোৰ যিমান ধুনীয়া ৰেষ্টুৰেণ্ট নহওক মোৰ কিন্তু পাৰ্চনেল ফিল মানে মোৰ এনেকৈ বাহিৰত মুকলিমূৰীয়া পৰিৱেশতহে থাকি ভাল লাগে খাই ভাল লাগে গধূলি চাহ একাপ মজা লাগিব চাহ এতিয়া হ'ব বুলি শুনিছোঁ চাহ হ'ব চাহ হ'ব বোলে আৰু লগত কি পাওঁ খাম আৰু ৰাতি কটাবও পাৰি এইবোৰ কটেজ 2500 টকা পাৰ নাইট এইকেইটা কি বুলি কোৱা হয় বাৰু কোনোবাই ক'ব পাৰিবনে এইটো কি পল এইটো চেপাটো আকৌ মাছ মাৰে যে এইটো নাজানো এইটো চেৰেকি দৰ্শন চাওক না কি মজা ইয়াতে বহি খাবলৈ ভাল লাগিব ৱাও এইটো নাঙল জুৱলি এইটো কোৰ এইটো জুৱলি নেকি মা এইটো জুৱলি নেকি এইটো আমি যে আগত মই নে ডিঙিত লগাই লয় তাৰপিছত এইটো মোৰ কৈ থকা এইটো জাক কৈটো এইটো
কুডু বিভিন্ন ধৰণৰ ধান আছে ইয়াত টয়লেট মাতৃ পানীচানী খাই ললো এতিয়া যাওঁ আৰু ওলালো ৰিজৰ্টৰ পৰা এতিয়া ডাইৰেক্ট ৰঙাপাৰালৈ বালিপাৰা আহি সোমাইছোহি আজিলে ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিছো আকৌ এদিন আহিম নতুন ভিডিঅ' এটা লৈ তেতিয়ালৈ বাই বাই